হেৰি মই গোটৰ মিটিঙত আছো। এই হেৰি কৰিবচোন, দুটা হুইচেল মাৰিলে কুকাৰটো নুমাই থৈ দিব আৰু দালিখিনি বহাই থৈ দিব। বোলো চব এড হৈছে নে? বৌৱানী, কোনোবা যদি ৰৈ গৈছে এড দিয়কচোন আপুনি ভিডিঅ' কলত। মোৰ পৰা দেখোন হোৱাই নাই, মিলাব পৰা নাই ছেটিংছবোৰ। সেই হেৰি হৈছে, সকলো হৈছে এড। আৰু বোলে ইহঁত হ'ব নোৱাৰে, মানে মেনকা, তাৰপিছত বিনু, মিনু আৰু বন্তি, ইহঁত বোলে ভিডিঅ' কলত এড হ'ব নোৱাৰে। কিবা বোলে কাম আছে নে কি বুলিবা ক'লে। ইহঁত এইকেইজনী এইবোৰ থাকে সদায় সদায়। আমাৰোতো ঘৰত কাম আছে, হয়নে নহয় কওকচোন বাৰু আপুনি? এই গৰমত কেনেকে বহি আছো, ফেন চেন নাই, হয়নে নহয় কওকচোন? ইহঁতক কিন্তু ইহঁতৰ দ্বাৰা গোট চলাব নোৱাৰি দেই। ইহঁতক গোটৰ পৰা উলিয়াই দিব লাগিব। এনেকা আৰু গোট হয়নে আপুনি কওকচোন বাৰু বৰুৱানী? এনেকে হয় গোট? মই আহিছো নে? মোক দেখা পাইছে নে আপোনালোকে? এই প্ৰথমবাৰ এইবোৰ কৰিছো যে, একো নাজানো আকৌ এই দৌৰাদৌৰি কৰি দিলে নাতিনীটোৱে। সকলোৱে চেনিটাইজাৰ লগাব দেই। হাত পাতক পাহৰিছোৱেই আপোনালোকে ভিডিঅ' কলত আছে বুলি। চবে চেনিটাইজাৰ লগাব দেই। মই আহিছো নে নাই চাওঁ। নমস্কাৰ দেই খুৰী। খুৰী বিন্দ, মই মাৰ সলনি আহিলো আজি। মা বোলে আজি ভিডিঅ' কলত এড হ'ব নোৱাৰে, সেইকাৰণে মোকে আহিব দিলে। নমস্কাৰ দেই সকলোকে। মই আহিছো নে নাই চাওঁ। নমস্কাৰ দেই খুৰীসকল, মই মোৰ মাৰ সলনি আহিছো। মা মানে আজি ভিডিঅ' কলত বোলে এড হ'ব নোৱাৰে, সেইকাৰণে মায়ে আজি মোকে পঠিয়াই দিলে। নমস্কাৰ দেই। নমস্কাৰ। মই আমাৰ এই জয়ন্তীৰ গিৰিয়েক, এওঁৰ গিৰিয়েক মই। মানে এওঁ আজি আহিব নোৱাৰিলে, কিবা ব্যস্ত নে কি বোলে। এতিয়া ময়ে ক'লো মোকে এড কৰি দিয়া, তেওঁলোকৰ লগত অলপ কথা বতৰাও হ'ব। ঘৰত এনেই আছো নে কি কোৱা? হাই, মই শৰ্মানীয়ে কৈছো দেই। ময়ো আছো কিন্তু ভিডিঅ' কলত। মই বৰুৱানী দেই, ময়ো আছো। ঠিকেই আছে বাৰু। আৰু শুনকচোন চবে, এই মাহৰ কিন্তু 10 তাৰিখে সকলোৱে গোটৰ পইচাবোৰ, মাহিলী ফিজটো গুগল পে' কৰি দিব। আৰু যদি 10 তাৰিখৰ দেৰি হয়, তেতিয়া কিন্তু সকলোৱে 10 টকাকৈ ফাইন দিব লাগিব দেই। সকলোৱে কথাটো মন কৰি শুনি ল'ব। বৰুৱানী, আপোনাক যে মই কিমান দিন দেখা নাই। আৰু আপোনালোকৰ ঘৰৰ যে সেই গাখীৰ দিয়া চাহ কাপলৈ যে মোৰ কিনো মনত পৰি আছে। হয়, আপোনাকো যে কিমান কথা ক'ব আছে নহয়। এটা কাম কৰিব, লকডাউন খোলাৰ লগে লগে আপুনি আমাৰ ঘৰত আহিব। আৰু বহুত খৰখেদাকৈ নাহিব কিন্তু, এই হাতত অলপ সময় লৈ আহিব। ইমান কথা ক'ব আছে আপোনাক। আৰু ভাত খোৱাকে আহিব দেই কিন্তু। আপুনি একেবাৰে ইমান যাওকে থাকে, আহিলেই সোনকালে অলপ হাতত টাইম লৈ আহিব। বৰুৱানী, যাম। আপোনালোকৰ ঘৰলৈ নগলে আৰু মই কাৰ ঘৰলৈ যাম? আৰু আমাৰ গাঁৱৰ ওচৰৰ যে ভৱেন যে, ভৱেনৰ ছোৱালীজনী পলাই গ'ল নহয়। আৰু যে গামবুঢ়াৰ যে পুতেকজন যে, এই পুতেকে এজনী বেলেগ ছোৱালী পলুৱাই আনিলে নহয়। আৰু যে কিমান নিউজ দিব আছে আপোনাক, মই একেবাৰে চব সাঁচি থৈ দিছো। যেতিয়া লকডাউন খুলিব, ডাইৰেক্ট আপোনাৰ ঘৰত যাই গোটেইবোৰ নিউজ দিম, বুজিছেনে? হয় নি? আৰু যে এই মোৰ লগত যে কাজিয়া কৰিছিল যে, আমাৰ যে সেই পিছফালৰ যে হাজৰিকাৰ ঘৈণীয়েকজনী, এই ছোৱালীজনী পলাই গ'ল। আৰু মই যে কি ভাল পাইছো মা। আৰু সেইদিনা যে আমাৰ বাবুক কৈ কিনে মই 2 পেকেট বোম আনিছো। আৰু হাজৰিকানীৰ জীয়েক পলাই যোৱা ফূৰ্তিতে চোতালতে মাৰিছো। খুব বোম মাৰিছো সেইদিনা। কি যে লেভেল আছিল তাইৰ, গ'ল এতিয়া জীয়েক পলাই বাপেকে। এইবোৰ কিন্তু ভাল কথা নহয় দেই। এইবোৰ গোটৰ মিটিঙত আহি বেলেগৰ কথা সমালোচনা কৰি থকা, মই কিন্তু আকৌ এইবোৰ ভাল নাপাওঁ। এই খুৰাৰ লগত কিন্তু মই একমত দেই। এইবোৰ কিন্তু বেলেগৰ সমালোচনা কৰা চৰা, এইবোৰ কিন্তু বহুত বেয়া কথা। আৰু এই মিটিঙত এইবোৰ সমালোচনা হয় কাৰণে আজিকালি আমাৰ পাপাই যে মাক এইবোৰ মিটিঙত আহিবই নিদিয়ে, চব বন্ধ কৰি দিছে। ইমান বেলেগৰ সমালোচনা কৰিব নাপায় নহয়। হয়, এই ধুনীয়া ছোৱালীজনীয়ে ঠিকেই কথা কৈছে। মনে মনে থাকা তোমালোকে কি জানা মাইকী মানুহৰ কথা? এনেকৈ যে মাইকী মানুহৰ কথাত যে টেপেচ মাত দিব আহিছা। আৰু এই মহিলা সমিতিহে এইখন, তোমালোকৰ ইয়াতে কথা নাই নহয়। এনেকে কিন্তু টেপেচ উত্তৰ দি নাথাকিবা দেই। কৈ দিলো, ইয়াতে আপোনালোকে আমাৰ কথাই শুনিব লাগিব, আমি তোমালোকৰ কথা নুশুনো নহয়। বৰুৱানী, আপুনি কৈ যাওকচোন, কোনে কি কৈ চাম নহয় মই। কি ক'ম আৰু, একেবাৰে ইমান দিনৰ মূৰত যে আপোনাক লগ পাইছো, মোৰ কি কওঁ কি নকওঁ লাগিছে, বুজিছেনে? মই মানুহজনী নাৰ্ভাছ হৈ গৈছো আপোনাক দেখি। মাজনী, তুমি মনে মনে থাকাচোন। এনেকে ডাঙৰৰ লগত মুখ চুপতি মাৰিব নাপায় নহয়। শৰ্মানী, বাদ দিয়ক, সৰু ছোৱালী আৰু কি ক'ব। মোৰো সেই একেই অৱস্থা, বুজিছেনে? আৰু এটা কাম কৰিবচোন আপুনি, আজি আমাৰ যিটো গোটৰ হোৱাটছএপ গ্ৰুপ আছে, তাত এটা মেছেজ দিব যে গোটৰ কোনোবা যদি সদস্য এড থাকিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে এক্সট্ৰাকে পইচা দিব লাগিব।
আৰু এটা কাম কৰিব, তেওঁলোকক কৈ দিব যদি কোনোবা এড থাকিব নোৱাৰে তেতিয়াহ'লে কিন্তু এই মেম্বাৰবোৰৰ সলনি তেওঁলোকৰ ঘৰৰ সদস্যবোৰ ভিডিঅ' কলত এড কৰিলে নহ'ব। এই চব থাকিব লাগিব, হয়নে নহয় কওকচোন? আমিওতো আমাৰ ঘৰৰ সেই কিমান কাম বন পৰি আছে, সেইবোৰতো এৰি আমিওতো ইয়াতে মিটিং কৰি আছোঁ, তেনেকৈ চব আহিব লাগিব। ওপৰ একেবাৰে লিডাৰজনী ওলাইছে, এইজনী গাখীৰ দিয়া চাহত বেচা যোৱাজনী এইজনী এনেকুৱা কৰেও পায়। হয়, তুমি আকৌ এবাৰ ঠিকেই কথা ক'লা। সেই আমাৰ ঘৰতো আহে নহয় এই খুৰীজনী। মই যদি কওঁ খুৰী বহক বুলি তেতিয়াহ'লে নবহে, কিন্তু আকৌ কয় ভাজি বহাই থৈ আহিছোঁ, কিবা কাম কৰি আছোঁ তেনেকৈ কয়, কিন্তু আকৌ মাৰ লগত গেটত যায় 2 ঘণ্টা 3 ঘণ্টা কথা পাতি থাকে। এনেকুৱা ধৰণৰ মানুহ দিলে এইটো শৰ্মানীক একদম বেয়াকে দিলে। বদিয়া মাজনী, তুমি একেবাৰে ইমান দাঁত চেলাব নালাগে বুজিছা। তোমাৰ কথাও আমি চব জানো, তোমাৰ মাৰ চৰিত্ৰ, আৰু তুমি যে কিমান ল'ৰাৰ লগত যে গা খেলাই বাইকত উঠি ফুৰি থাকা, আমি সেইবোৰ চব জানো, কাকো নকওঁ কাৰণেহে আমি, বুজিছা। সেইকাৰণেতো আপোনাক আমাৰ ইয়াতে নিউজ লাইভ বুলি মাতে। পমিলা, তুমি দেখোন আজি একো মাত বোল কৰাই নাই, কিয় গা চা বেয়া নেকি? নাই শৰ্মানী, সেই গৰমতনো কিমান কথা ক'ম আৰু সেই হেৰি আপোনালোকৰ কথাবোৰ আমি শুনি আছোঁ। মোৰ মানে এইবাৰ সৰুজনী ছোৱালী APSC দিব, তাইকে মানে অলপ মাজে মাজে পঢ়াই থাকোঁ, 2-এটা কিবা কমন প্ৰশ্ন দিওঁ আৰু তেনেকৈ দি আছোঁ। এনেকৈ অলপ ব্যস্ত হৈ আছোঁ এইকেইদিন। পৰীক্ষাটো কিবাকৈ তাই পাছ কৰিলে ভালেই হ'ব দিয়কচোন। ময়ো APSC পালোৱেই হয় নহয়। আপোনালোকক দেখোন মোৰ APSC কাহিনীটো ক'ব হোৱাই নাই, বৰ ইণ্টাৰেষ্টিং। শুনিব নেকি কাহিনীটো? আজি নুশুনো দিয়ক, আকৌ আমি এইবোৰ কথা পাতিলে আকৌ বাকী কেইজনে অলপমান আমনি পাব পাৰেতো। এটা কাম কৰিব, এদিন আপুনি আমাৰ ঘৰত আহিব ভাত খোৱাকৈ, সেইদিনা একেবাৰে মোক শুনাব আৰু গোটেই কাহিনীবোৰ, বুজিছেনে? আহিব দেই এদিন ভাত খোৱাকৈ। পমিলা খুৰী, আপুনিও APSC পাছ কৰিলেই হয়, কিন্তু ভাগ্য বেয়া আপুনি সেই খুৰাৰ লগত মেট্ৰিক পৰীক্ষাৰ আগদিনা পলাই আহিল কাৰণেহে, নহ'লে আজিও আপুনি APSC দি ক'ৰবাত DCSP হৈ থাকিব পাৰিলে হয়, হয়নে? কেনেকুৱা এটা দিলা তুমি ন? বুজিছেনে বৰুৱানী, আজিকালি যে ল'ৰা ছোৱালীবোৰ ধ্বংস হ'ল সিহঁত, ডাঙৰক সন্মান কৰিব নাজানেহে। আমাৰ দিনত কিন্তু ল'ৰা ছোৱালীবোৰ এনেকুৱা নাছিল দেই, বহুত নম্ৰ ভদ্ৰ আছিল। আজিকালি ল'ৰা ছোৱালীবোৰৰ যিহে লাও পাত কচুপাত মুখ, মা। সেইবোৰ বাদ দিয়া ইমান পেকাই থাকিব পাৰে এইকেইটাই। আজি তোমালোকৰ গোটৰ যে সভাপতি সেই মালতী এড হোৱা নাই নেকি ভিডিঅ' কলত? তেওঁক দেখোন দেখা নাই আজি। আপোনাৰ কি হে খুৰা, মালতী খুৰীক চাও লাগি আছে নেকি? দেখা নাই কাৰণে এনেহে সুধিছিলো, তেনেকে ক'ব লাগে নেকি মোক? সেইজনীৰ নাম নোলাবহে, সেইজনী একেবাৰে 1 নম্বৰ দাং কাটি হয়। আৰু যে আমাৰ গোটৰ যে মিটিঙত আহিলে, সেইজনীয়ে কাৰোবাৰ লগত কাজিয়া কৰিবই। আৰু যে সেইজনী একদম চৰিত্ৰটো বেয়া, একদম থাৰ্ড ক্লাছ হয় এই মালতীজনী, বুজিছেনে? নোলাব তেওঁৰ কথা, বাদ দিয়ক। বৰুৱানী, আপুনি ঠিকেই কৈছে। জীয়েকজনী পলাই যোৱাৰ পিছৰে পৰা তেওঁ মুখ ওলাব নোৱাৰা হৈছে, আৰু যে আজিকালি যে তেওঁ গিৰিয়েকে মাৰে, বুজিছেনে? আৰু বহুত কাজিয়া লাগি থাকে সিহঁতৰ, সেইকাৰণে আজিকালি মুখ চুখ উলিয়াব নোৱাৰা হৈছে। আমাৰ এই গোটৰ মিটিঙতো আজিকালি তাই নাহে। কি কোৱা হে শৰ্মানী, তুমি কি বেলেগৰ খবৰ চব পোৱা নেকি? তুমি কিন্তু এটা নিউজ চেনেলে দেই, বহুত ডাঙৰ নিউজ চেনেলক টক্কৰ দিবা তুমি। আমাৰ টিভিটোৰ কাৰ্ড শেষ হৈছে, আহিবাচোন গোটেই অঞ্চলৰ বাতৰিবোৰ লৈ আমাক অলপ পঢ়াই শুনিবা, বোলে সন্ধিয়াৰ বাতৰি। আহিল এই বুঢ়াজন কাট মাৰি কথা ক'বৰ কাৰণে। এই মালতীৰ কথা ওলাল যেতিয়া কথা এটা কওঁ শুনক। আজিকালি যে মালতীৰ গিৰিয়েকে মুদ খাই আহে আৰু মালতীক খুব মাৰে, আৰু যে হেৰি কৰে, কি বুলি কয়, বাচন দলিয়াই তাইকতো মাৰে আৰু বস্তু কিবা কিবি ভাঙিছে। আৰু কথা এটা কওঁ শুনক, এই মালতীৰ চৰিত্ৰটো আগতকে বেয়া হৈছে, সেইকাৰণেহে তাইক মাৰে। তাইও কম নহয়তো, নক'ব দেই কিন্তু কাকো, তাইকতো নক'ব একেবাৰে। মই ভিডিঅ' কলত নাই বুলি ভাবছা তহঁতে যি কথা পাতি আছা মই চব শুনি আছো। মই ঘৰত এই ভিডিঅ' হেৰিটো লগাই লৈ, হোম থিয়েটাৰটো লগাই লৈ মই মিটিং শুনি আছিলো তহঁতৰ। আহিলে দেখোন এইজনী, মৰিলো দেই মই নাই দেই। মই তহঁতৰ মিটিং শুনা নাই বুলি ভাবছা মই হোম থিয়েটাৰত তহঁতৰ মিটিং চব শুনি আছিলো। তহঁতে এখন গোটৰ মিটিং পাতিছা নে সমালোচনাৰ মিটিং পাতিছা? তহঁতে গাঁৱৰ মানুহৰ ইটোৰ সমালোচনা সিটোৰ সমালোচনা কৰি থাকিবি। মই তহঁতৰ চব কথা হোম থিয়েটাৰত মিটিং শুনি আছিলো। তাতে মই ঘুগনি বনাই মিটিংখন শুনো, মই শুনি আছিলো।
তহঁতে এতিয়া ৰাইজৰ কথা আলোচনা কৰবি মোৰ চিয়া পলাই যায় কিবা হয় তহঁতৰ এইগিলা কথা কবাৰ কি দৰকাৰ হলে গোটৰ মিটিঙত এইগিলা কথা নাপাতে মানুহ উন্নয়নৰ কাম পাতিব লাগে চি 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 তহঁতে ইমান বেয়া কথা পাতা তহঁতৰ কথা গাঁৱৰ চবে জানিলে এতিয়া গোটৰ মিটিঙত আহি এইগিলা কথা পাতা তহঁতে মালতীয়ে ঠিকেই কৈছা দেই এইকেইজনী একদম ভাল মানুহ নহয় বুজিছানে মই তোমাৰ কথা সুধিছিলো বোলো দেখা নাই কিয় বা আজি এড হোৱা নাই নেকি মোক যে কেনেকুৱাকে ঠাট্টা কৰি কথা ক'লে ভগৱান এনেকুৱা বেয়া মানুহ মই কিন্তু দেখা নাই দেই নাই মালতী তুমি ভুল বুজিছা আমি তুমি থকা বুলি জানিয়ে আৰু অলপ ধেমালি কৰিছিলো আৰু আমি তোমাৰ কথা তেনেকৈ আলোচনা কৰিম নেকি বাৰু তুমিয়ে কোৱাচোন মনে মনে থাক হা মনে মনে থাক মোৰ মুনিয়ে বাচন দলিয়া হৈ মোৰ চিয়া পলাই যায় তহঁতৰ তাতে কি হৈছে মোৰ কথা যে আলোচনা কৰিছা তহঁতৰ গিলা কৈ দিম নেকি বৰ ৰামায়ণৰ গাম এই শৰ্মানীৰ জীয়াকৰ কথা আৰু এই বৰুৱানীৰ পুতাকৰ কথা মদ খাই যি পৰি থাকে শৰ্মানী জীয়াক যি পূজা দেখিলা যি কেজ হৈ গেল মই চব জানো মই যাওঁ দেই এওঁ মাতি আছে কিবা বোলে ভাত খাই আছিল নহয় কিবা লাগে কিজানি দালি চালি মই যাওঁ দেই এতিয়া আপোনালোকৰ লগত পিছত কথা পাতিম যাওঁ দেই ভাল দিলে দেই খুৰী আপুনি পলাল এতিয়া এইজনী বাকী কেইজনীকো দিয়কচোন অলপ অলপ বৰ একে বেছি কৰি থাকে কেৱল গানৰ সমালোচনা কৰে সিহঁতে সেই ময়ো যাওঁ দেই মানে এই ছোৱালীজনীয়ে বোলে কিবা প্ৰশ্ন পৰা নাই তাইক দুটা কমন দি দিওঁ পিছত কথা পাতিম দেই আপোনালোকৰ লগত পলাও কেলা ইয়াৰ পৰা মই যে দালি বহাই আহিছিলোঁ এই দালিটো বোলে হুইচেল মাৰিছে মই যাওঁ দেই এতিয়া আপোনালোকৰ লগত পিছত কথা পাতিম দেই যাওঁ দেই মই যাওঁ দেই পলাইছি এতিয়া পলাইছি আজি গধূলি গ্ৰুপৰ মিটিঙত মই চবৰে কথা দি আছোঁ শুনিছা মোৰ কথা আলোচনা কৰা শৰ্মা জীয়াক এই বৰুৱানীৰ পুতাক এইবিলাকৰ কথা আৰু কাৰ কামত জানো মই ৰামায়ণ চবৰে কথা ফাদিল কৰি আছোঁ চবৰে মই গ্ৰুপত দি আছোঁ এই মালতীক চিনি পোৱা নাই তহঁতে কিখন পাইছা মোক কিখন পাইছা বাকীবোৰক বাৰু গ্ৰুপত কি দিবা এই মোক এটা হোৱাটছএপত পাৰ্চনেলকে মেছেজ দিবাচোন অলপ কথাই পাতিম দুটাই ঘৰত এনেই আৰু বৰ হৈ আছো হয়নে নহয় দিবা দেই মেছেজ এই বুঢ়া শুনা থাক এনেই মাথা গৰম হৈ আছে আৰু মাথা গৰম নকৰবি বুজিছানে একে কিবা খং উঠি যাব এনেই বাকী নোহোৱা হৈ আছে একে গৰম লালচা গাতে মাৰি দিম তোৰ এই ভিডিঅ' কলতে গৰম লালচা মাৰি দিম চিনি পোৱা নাই মোক চিনি পোৱা নাই কথা ক'ব আহিছা কেনেকুৱা কৰে দেখোন এইকেইজনীয়ে আমাৰ এওঁহে জানে কেনেকে ইহঁতৰ লগত গোটত থাকে মাই মই যাওঁ পাই মালতী খুৰী অহা দেখা পাইছো পলালে ময়ো যাওঁ দেই পাই যাওঁ দেই নকৰোঁ মই ভিডিঅ' কল চল মই আৰু নকৰোঁ এইবিলাক থাকবা দেই হেই কেনেকুৱা কাজিয়া কৰে দেখোন খুৰী কেইজনীয়ে বাপ্পা ধেই ইহঁতৰ লগত ভিডিঅ' কল কৰিব নোৱাৰি দেই যাওঁ ধেই নকৰোঁ ভিডিঅ' কল চল